এই তেতিয়াবা কাজিয়া লাগি আছে পেলুটো খাব লাগিছিল নহয় হা গোটেইটো খাব লাগিব গোটেইটো পূৰা এনেকৈ মই পূৰা এনেকৈ ঘুটি দিম হ'ল এনেকৈ ঘুটি দিম এই গোটেইটো ঔষধ খাব লাগিব বোলে এমুখনি দুমুখনি নহয় গোটেইটো ঔষধ মাৰি দিব লাগিব এতিয়া হ'ব সেইটো ধোৱা মই এইটো খুলি দি আছোঁ ধুনীয়াকৈ দেই ঘুটি দিওঁ ভালকৈ খোৱা গোটেইটো ঔষধ খাই দিয়ে চাব নালাগে এক্টিং কৰিব নালাগে খোৱা জলদি খোৱা এক্টিং কৰি থাকিলে কি হ'ব নাই নহ'ব পানীৰ লগত নহ'ব ঔষধটো খোৱা মই পানীটো লগে খুলি পেলাই দি দিম দিয়া মাৰি দে সৰহকৈ মাৰি দে গোটেইটো মাৰি দে খাৰা অকণ কিয় নহ'ব গোটেইটো খাব লাগিব কেনেকুৱা টেষ্টটো কেনেকুৱা লাগিছে চাওঁ মুখখন টেষ্টটো কেনেকুৱা লাগিছে দিয়া খোৱা এই চাওঁ মুখখন চাওঁ ডিঙিলৈকে কাপোৰ ভিজালা মায়ে বোম বকিব এতিয়া কিন্তু কি গাওঁ দি ঔষধটো আগে কমপ্লিট কৰি লোৱা একেবাৰে কমপ্লিট কৰি লোৱা খোৱা হৈ গ'ল এতিয়া পাই নাই খাব পাৰিবা মুখ দি গোটেইখন সোমোৱাই দিছে গোটেইখন মুখ তো এতিয়া কাইলৈ কি ডুইং আছে ন মাছৰুম আৰু এইটো গছ আহা ড্ৰয়িং কৰিবলৈ শিকাহি জল্দি আহা হ'ব দিয়া যিহেতু পাপা ডিউটি আছে অলপ দেৰিকৈ তো সেইটো কাৰণে মই বস্তুবিলাক ঠিক কৰি দিব হ'ব ইউনিফৰ্ম বেগ আৰু বস্তুবিলাক ঠিক কৰিলোঁ যদি মায়ে বনাই আছে টিফিন তো পাপা ডিউটি আছে আৰু আধা ঘণ্টাৰ পিছত হ'লেই তাৰ টেবুলখন কিন্তু একে বহুত চাওঁ একে চাপৰ মানে একে এখন টেবুলৰ পিছত একে ডাইৰেক্ট এখন টেবুল পায় আৰু তাৰ টেবুলখন চাচোন চব বাকী শেষ আৰু টেবুলখন খুলিব পাৰে হ'বলা ডিচিপ্লিন চাচোন তাই হ'ব কাগজ চাচোন কাগজ চাচোন কাগজ এবাকাছ চান্সকিমো ওৱাই for school going kids বোলে তই ধুনীয়া পাইছ হয় একে ধুনীয়া হাঁহি আছ পিছে এইখিনি বৰ ভাল লগাইছ দেই জেৰক্স নে হ'বা চৰি প্ৰিণ্ট আউট ন ভালে লগাইছ কিন্তু দৌৰ পৰা কিবা আঠা লগোৱা নিচিনা লাগে অলপমান য়েছ নাই এইকেইটা বস্তু মই বহুত ভাল পাইছো ভাল বনাইছে কিন্তু এইটো চাওঁ কিমান কিউট লাগিছে আৰু এইটো চাওঁ কি এইটো কি এভোকাডো এনেকুৱা সেম টু সেম মই এটা বক্সত বনাইছিলো মুনক দি দিলো এইটো মজা লাগে এইটো মানে মই ভাল পাওঁ এইটো দেখি পেলাই বহুত কিবা কিউট টাইপ লাগে এইটো এনেকে থৈ দিব পাৰে এইটো এইখিনি তেনেকে থৈ দিব পাৰে যদি পাপা ওলাই আছে আৰু 15 মিনিট আছে হাতত আৰু টিফিন লৈ যাবৰ কাৰণে এদিকে তাই বনাই আছে এদিকে ৰুটি বেলি আছে আৰু এদিকে মাইচ পিচ আলু কাটি আছে সেইটো মই জল্দি গেছত লগাই দিলোঁ আৰু এদিকে নটাঙানে কাম কৰিবলৈ কাৰণে ৰেডি হৈ আছে এদিকে মই স্পীড ভাজি বনাই আছোঁ পূৰা এইখিনিতে 15 মিনিটত হ'ব মই গেৰাণ্টি দিওঁ নহ'ব এদিকে ৰুটি বনাই আছে এইদিকে পূৰা পেডাল লাগি আছে আৰু এদিকে পূৰা আম খোৱাত লাগি আছে চাওঁ গুণু পঢ়িবলৈ শুই কিয় আছো উঠা মা দুজনী কাজিয়া Hey guys, so finally মই ৰেডি হৈ গ'লোঁ মানে মই ঘৰলৈ আহিছিলোঁ 2 দিনমান হ'ল ঘৰত থকা কিন্তু এতিয়া যিহেতু মই যাব লাগিব ৰুমলৈ যিহেতু মোৰ টিউশ্যন আৰু ক্লাছ চলি আছে সেইটো কাৰণে আজি যাবলৈ কাৰণে মই ওলালোঁ আৰু এদিকে আমি এইটো চিকু শুই আছে বৰ্তমান চিকু জিভাখন উলিয়াই শুই আছে যে কিয় কি হ'ল ঐ
গৰম লাগিছে গৰম লাগিছে কেনেকৈ পৰি আছে গতিকে মই বেগ চেগখিনি সামৰিলোঁ কাপোৰ চাপোৰ সামৰি ল'লোঁ তো মোৰ ট্ৰেইন আছে 12:30 গতিকে মই এইটো কলেজৰ চাৰ্ট গতিকে মই কাপোৰখিনি উলিয়াই ল'লোঁ তো বেগত পেকিং কৰোঁ আৰু তাৰপিছত বঢ়িয়াকৈ যাওঁ আৰু কিন্তু সঁচা কথা ক'ব গ'লে মই যাবলৈ একদম মন নাই তো মই যে আপোনালোকক দেখাইছিলোঁ আগৰ ব্লগত যে মই ভেন্দি আৰু বাঙি কিবা গুটি দিছিলোঁ তো মই ঘৰত আহি দেখিলোঁ যে মানে গছজোপা হৈছে মানে বগাইছে সেনেকৈ এজোপা কি বঢ়িয়াকৈ বগাইছে ওপৰলৈ আৰু এইজোপা দেখিলোঁ চাওক কি বঢ়িয়াকৈ ওপৰত বগাইছে তো এদিকে চাংখন যে বনাইছিলোঁ চাঙত বঢ়িয়াকৈ বগাই যাব এতিয়া আৰু আছে ৰখক এইটো পুলি নাজানো কি হ'ল এইটো পুলি আই বোপাই কৰি থাকিলে এইটো পুলি ইমানতে ৰখিলে কিন্তু বাকী এইকেইটা পুলি এইটো এটা আৰু এইটো বগাইছে অলপমান এইটো ইমান এটা বগোৱা নাই এইটো কি হ'ল গম পোৱা নাই বাৰু আৰু তাৰপিছত আছে তাৰপিছত বাঙি পুলি যে দিছিলোঁ বাঙি পুলিকেইটা হৈছে দেই তলতে বগাইছে এইটো সেয়া বঢ়িয়াকৈ হৈছে এইটো এটা দিছিলোঁ এইটোও হৈছে আৰু এইটোও হৈছে তো হৈছে বাৰু এদিকে বঢ়িয়াকৈ চাংখনো বনাই দিছিলোঁ তো চাংখনত বঢ়িয়াকৈ এনেকৈ লাগিব আৰু জলকীয়া পুলি আছিলে এটা নিজেই হৈছে দেই এনে মায়ে পেলাই দিছিল গুটি যদি গম নাপাওঁ কিন্তু বঢ়িয়াকৈ হৈছে আৰু এজোপা ফুল আছে যিজোপা মই 12 বজিয়াৰ পৰা আনিছিলোঁ লগৰ এটা ঘৰৰ পৰা তো এইযোৰ কি বঢ়িয়াকৈ হৈছে চাচোন মানে ফুলখিনি দেখিয়ে ভাল লাগে কিবা এটা ইমান বঢ়িয়া ওপৰত বগা ফুল হয় এয়া কিবা কচুন্দা ফুলৰ নিচিনাই এইজোপা আৰু এইজোপা চাচোন কি বঢ়িয়া মানে কিবা এটা জোপোহা টাইপ হয় ন তো দুজোপা আছে তাৰপৰা মই দানি এটা কাটি পেলাই এইজোপা এইখিনি ৰুই দিছিলোঁ তো এইটো অকণমান ডাঙৰ হৈছে আৰু এইজোপা কেইটামান ফুল লাগিছে তো এনেকুৱা আমাৰ মানে 3জোপা ফুল হ'ব কিবা এটা দেখি ভাল লাগে মই মানে হোষ্টেলৰ পৰা পুলি এটা আনিছিলোঁ মধুৰি সেই পুলিটো ভাব ই মধুৰি লাগিছে চাচোন এয়া মধুৰি লাগিছে এইজোপা শুকাই গ'ল কিয় বা দানি এটা কাটি দিলে কোনোবাই ইয়াত কি বঢ়িয়া মধুৰি লাগিছে তো নেক্সট আহিলে মানে খাব পাৰিম মই গম পালোঁ নেক্সট অহালৈকে পকি যাব আৰু এদিকে মায়ে দিছিলে এয়া কি বঢ়িয়াকৈ হৈছে দেখিছে অমিতা এজোপা মতা অমিতা কাম নাইকিয়া চাগে আৰু মই যে আনিছিলোঁ অৰ্ডাৰ দি পেলাই পুলিটো চাগে এইটো কি ডাঙৰ হৈছে সেইখিনি কি বঢ়িয়াকৈ জোপোহা হৈছে তো লাগিলে ভাল আছে লাগক জল্দি খাওঁ কেনেকুৱা হয় বা হেইছ তো মই ৰুম পাই গ'লোহি গুৱাহাটী য'ত মোৰ আহিব মন নাছিলে বাট ট্ৰেইন যি জাম হ'ল তো ভিডিঅ' বনোৱা একদমেই নহ'ল মই ৰুমত আহিলোঁ তো যিহেতু মই ৰাতি পাইছোঁহি তো ভিডিঅ' বনোৱা পচিবল নহয় তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু ৰুমটো বহুত লেতেৰা হৈ আছিলে বহুতখিনিয়ে লেতেৰা তো সেইটো কাৰণে মই ৰুমটো মানে চাফা কৰাত লাগিলোঁ ইয়াত লগাইছিলোঁ মই ষ্টিকাৰ দেখিছে চাগে চব এৰি গ'ল চব এৰি পাই ইয়াত পৰি আছে চাওক চব ষ্টিকাৰ এৰি পৰি আছে আনকি মই চেলো টেপ লগাই দিছিলোঁ তেও পৰি আছে মানে কি হ'ল যিটো মই প্ৰথম ৰুমত আছিলোঁ সেই ৰুমটোত যেতিয়া লগাইছিলোঁ তাৰপৰা এৰুৱাই এই নতুন ৰুমটো লগাওঁতে মানে আধাখিনি এৰি গ'ল তো সেইটো কাৰণে এইবিলাক তেনেকৈ পৰি আছে আৰু মই এই চিপটো আনি থৈছিলোঁ ৰাতি খাবলৈ কাৰণে এদিকে মই পঢ়ি আছিলোঁ তো ৰুমটো মানে এনেকুৱাই তো বাহিৰখিনি এনেকুৱা মানে বাহিৰ এইখিনিত অলপমান বহি থাকিব পাৰে আৰু এদিকে মই বনাই আছোঁ বৰ্তমান ভাত তো এদিকে ভাত হৈ আছে আৰু এদিকে মই মাছ ফ্ৰাই কৰি থৈ দিছোঁ যে মই ঘৰৰ পৰা আনিছিলোঁ আৰু আম চাব আমাৰ গছৰ আম তো আমাৰ ইয়াৰ গছৰ আম তো মই ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব তো নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং এণ্ড বাই